দেউতা, ও দেউতা, দরজাখন খোলা না জলদি, আমি ডুবি চাম এতিয়া। ভণ্টি, ড্ৰাইভাৰ দাদাজনক ফোন কৰ না। হ্যালো দাদা, আমি পানীত পৰিলোঁ দাদা, বচোৱা, আমাক বচোৱা। অ দেউতা, তুমি শুনিছানে নাই? দেশৰ কাল খলকনি আমাক নিয়তিৰ ঘৰলৈ যে লৈ গৈ আছে। কোন আছে? আমি মৰিম এতিয়া। প্লিজ বচোৱা আমাক, প্লিজ। কোনোবা এজন আহিছে অ ভণ্টি। আমি হয়তো নাবাচিম অ ভণ্টি। ক্ৰমান্বয়ে নেদেখা হৈ গৈছোঁ দীঘৰ সেউজীয়া দুই পাৰ। অ মা, অ ভণ্টি। ঐ বা, কি হ'ব আমাৰ এতিয়া? পৃথিৱীৰ পোহৰ যেন আকৌ এবাৰ চোৱাৰ হেঁপাহ। মনত পৰিছে অ গুৱাহাটীৰ সকলো কথা। এটা ক্ষণতে যে সকলো সপোন সেমেকি গ'ল দীঘল ঘোলা পানীৰ মাজত। মৃত্যুৰ দুৱাৰত 5 জনৰ কান্দোনৰ ৰোল এবাৰো নুশুনিলে ভগৱানে। গুৱাহাটীৰ পৰা যে বহুত আশা দেউতাৰ পুৰণি গাঁৱলৈ, কিন্তু আজি নীৰৱ নিথৰ গভীৰ নদীৰ তলত সপৰিয়াল। আমাক বিচাৰি কতজনে কৰিছে চলাত, কিন্তু পোৱা যে নাই আমাৰ ঠিকনা। দিশৰ পাৰত মৰ্মাহত যন্ত্ৰণা চকুত চকুলো। সেউজীয়া দিশৰ পাৰত হাজাৰ হাজাৰ জনতা আমাৰ অপেক্ষাত ৰৈ আছে আমাৰ অন্তিম যাত্ৰাৰ ঢলীত। তহঁতক মিছ কৰিম বান্ধৱী, আমাৰ বাবে বাট চাই নৰবি আৰু। জয়ানগৰৰ সৌ গলিটো আকৌ লগ নাপাম কোনোদিন উভতি যাব নোৱাৰিম তহঁতৰ কাষত। দিশৰ বুকুত স্মৃতি হৈ ৰৈ গ'লো। শিৱসাগৰত বুকৰ ছায়া পৰিছে। সকলো যে ব্যস্ত আমাৰ সন্ধানত, কিন্তু আমি যে এতিয়া কালনিয়তিৰ বুকুত। কলেজ গেটত অপেক্ষা নকৰিবি আৰু মোৰ বাবে। সপোন হৈ ৰৈ গ'ল মোৰ জীৱন, আৰু দুখ নকৰিবি তহঁতে। অজানিতে কৰা ভুলৰ বাবে চৰি ক'বলৈ নাপালোঁ তহঁতক। তহঁত ভালদৰে থাকিবি, চকুলো মুচ, কিমান কান্দিবি আৰু। হ'ব দে, চাহ মোৰ যাবৰ হ'ল। আমাৰ আত্মাৰ শান্তিৰ কামনা কৰিবি। বাই। আকাশ, শুদ্ধ বতাহ, প্ৰস্ত ৰাতিৰ স্তব্ধ জোনা, অন্ধ মনৰ বন্ধ কোঠা, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ। মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মৃত্যুৰ